মহাশিৱৰাত্ৰি উপলক্ষে ৰাজ্যৰ মন্দিৰে মন্দিৰে ভক্তৰ ভিৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙতো ভিন্ন প্ৰান্তত পূজাৰ আয়োজন মনোবাঞ্ছা পূৰণৰ নিমিত্তে ডিফু বাৰুৱাৰী মন্দিৰতো পূজা অৰ্চনাৰ বাবে ভক্তৰ সমাগম অব্যাহত এইবাৰ ৪৬ কাৰ্বি যুৱ মহোৎসৱৰ মঞ্চত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং সাহিত্য সভাৰ সৌজন্যত বহুভাষিক কবি সন্মিলন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম থকা ৪গৰাকী কবিয়ে অতিথি কবি হিচাপে অংশগ্ৰহণ মুখৰিত টাৰলাংচৌ এতিয়া নীৰৱ নিতাও ৪৬ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ উপলক্ষে যোৱা পুৱতি নিশাত অন্ত পৰিল মহোৎসৱৰ শেষ সাংস্কৃতিক সন্ধিয়া নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ আজি মহাশিৱৰাত্ৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিৱ মন্দিৰে মন্দিৰে চলিছে পূজা আয়োজন প্ৰায় প্ৰতিটো মন্দিৰতে পুৱাৰ পৰা মন্দিৰবোৰত ভক্তৰ লানি নিচিগা ভিৰ একেই ভিৰ পাহাৰীয়া জিলাৰ বিভিন্ন প্ৰান্তত অৱস্থিত শিৱ মন্দিৰসমূহত ডিফুৰ বাৰুৱাৰী মন্দিৰতো পুৱাৰ পৰাই শিৱ মন্দিৰত অব্যাহত আছে পূজাৰ অৰ্চনা ক্ৰমে সন্ধিয়া হৈ অহাৰ লগে লগে ভক্তৰ ভিৰ ক্ৰমে বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে যত জীৱ তত শিৱ চহৰ নগৰৰ কথা নকলে বা হাবিতলীয়া বা অতি পিছপৰা একোটা দুৰ্গম এলেকাতো শিৱ মন্দিৰ থকা দেখিবলৈ পোৱা যায় আৰু আশ্চৰ্যজনকভাৱে যিমানেই দুৰ্গম নহওক ভক্তও তালৈ পূজাৰ বাবে যায় পাহাৰীয়া জিলা সদৰ চহৰ ডিফুতো আছে সৰু বৰ শতাধিক শিৱ মন্দিৰ য'ত পূজা অৰ্চনা নীতি ধাৰাবাহিকভাৱে চলে বাৰুৱাৰী তাৰে ভিতৰত এটা লেখত ল'বলগীয়া মন্দিৰ কাট নিউজৰ দৰ্শকে নিশ্চয় প্ৰত্যক্ষ কৰিছে যে সন্ধিয়া হৈ অহাৰ লগে লগে ভক্তৰ ভিৰ কেনেকৈ ক্ৰমান্বয়ে বাঢ়ি আহিব ধৰিছে লগতে ভক্তসকলৰ সুবিধাৰ্থে একাংশ ব্যৱসায়ীয়ে শিৱ বাবাৰ প্ৰিয় ভাং লাডু ভাংযুক্ত মিঠা খোটা চিলিম আদি উপলব্ধ কৰি দিছে এইবাৰ মহাশিৱৰাত্ৰি পূজা অহাকালি সন্ধিয়ালৈকে পুৰাদ্যমে চলিব নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ সাংস্কৃতিক ক্ষেত্ৰত টাৰলাংচৌত কেৱল কাৰ্বি পৰম্পৰাগত নৃত্য গীত বা খেল ধেমালিয়ে অনুষ্ঠিত কৰে এনে নহয় ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ আৰ্হি বাসগৃহ খাদ্যাভ্যাস খাদ্য পৰিৱেশন পৰম্পৰাগত সাজপাৰ পৰিধান আদিও প্ৰদৰ্শন কৰা হয় ইয়াৰ উপৰিও প্ৰদৰ্শন কৰা হয় সাংস্কৃতিক কেতিয়াও যে ভিন্ন নহয় সাহিত্যৰ সৈতে আৰু এইসমূহ মঞ্চ সাধাৰণতে হয় জিলাখনত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ বাবে হয় লাম চিংৰুম হিৰজিৰ আমে অৰ্থাৎ বহুভাষিক কবি সন্মিলন ইফালে লং মিৰ্জেক মঞ্চত যুৱক যুৱতীৰ নিমচ কিৰুং নৃত্যৰে গুমগুমনি টাৰলাংচৌৰ বতাহত ফাগুনত ধূলিয়ৰী বতাহৰ স্পৰ্শত গছসমূহ পাত যিমানেই সৰে মহোৎসৱৰ আনন্দ প্ৰাণো চঞ্চল ডেকা গাভৰু নৃত্য যেন দুগুণে চৰিব ধৰে আনহাতে এনে উতলা পৰিৱেশতো কবিতাৰ ৰসত মত্ত আন একাংশ এইবাৰ ৪৬ কাৰ্বি যুৱ মহোৎসৱত অসম সাহিত্য সভা কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সৌজন্যত আৰু ৰাংচিনা ভৱন কাৰ্বি জোটাং জোৱাত আছং আৰু ডিফু সাহিত্য সভাৰ সহযোগত পোনপ্ৰথমবাৰৰ বাবে যুটীয়াভাৱে অনুষ্ঠিত কৰা হয় বৰ্ণাঢ্য বহুভাষিক কবি সন্মিলন কাব্য কমল সন্মানী চাৰেট হানছে পৌৰোহিত্যত অনুষ্ঠিত এই বহুভাষিক কবি সন্মিলনত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম তথা যশস্বী কবি অনুভৱ তুলসী কুশল দত্ত ৰাজেন বৰুৱা কুমাৰ ৰঞ্জন বৰুৱা প্ৰমুখ্য খ্যাত কবিসকল অতিথি কবি হিচাপে
উপস্থিত থাকি সাৰুৱা ভাষণ প্ৰদানৰ লগতে সুন্দৰ সুন্দৰ কবিতা পাঠ কৰি শুনোৱায়। কবি সন্মিলনত জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা কবিসকলৰ উপৰিও স্থানীয় কবিসকলে উপস্থিত থাকি স্বৰচিত কবিতা পাঠ কৰে। উল্লেখ্য যে এই কবি সন্মিলনত বালিমাহী কবি ধনেশ্বৰ ইংতিয়ে কাব্য সমালোচক হিচাপে উপস্থিত থাকে। যোৱা 5 দিন ধৰি মুখৰিত টাৰলাংচ এতিয়া হৈ পৰিল নীৰৱ নিতাল। বিয়া ঘৰত কইনা পক্ষই কইনা উলিয়াই দিয়াৰ পিছত যি পৰিৱেশ হয় সত্যহতে টাৰলাংচ সম্পত্তি এই পৰিৱেশ। কাৰ্বি আংলং জিলাকে ধৰি ৰাজ্যৰ বিভিন্ন কাৰ্বি অধিষ্ঠিত প্ৰান্তৰ পৰা অহা সাংস্কৃতিক দল নিজৰ নিজৰ স্থানলৈ গুচি গ'ল। শেষ নিশাৰ সাংস্কৃতিক অনুষ্ঠান দৰ্শক ৰাইজে প্ৰাণ খুলি উপভোগ কৰিলে। পুৱতি নিশালৈকেও অৱশ্যে টাৰলাংচ আকাশ বতাহ ভিন্ন জাতি জনগোষ্ঠীৰ গীত মাত নৃত্যৰ তালে গুমগুমাই আছিল যেন কোনোৱে জৱনিকা পেলাব নিবিচাৰে বিগত 5 দিনৰ আনন্দ উৎসাহ। হয়, আৰম্ভ হ'লেই শেষ হ'বই। শেষ হ'লে পুনৰ আৰম্ভ হ'ব কেনেকৈ? এইবাৰ শেষ হ'ল পুনৰ এই সময়তে এইদৰে আৰম্ভ হ'ব। 16 ফেব্ৰুৱাৰীৰ পৰা বিভিন্ন পৰম্পৰাগত গীত নৃত্য প্ৰতিযোগিতাৰ পিছত যোৱা নিশা অনুষ্ঠিত হ'ল শেষ সাংস্কৃতিক অনুষ্ঠান, য'ত কাৰ্বি আংলঙত বসবাস কৰা কাৰ্বিকে ধৰি বড়ো, ডিমাচা, মাৰ, কুকি, নেপালী, মণিপুৰী, অসমীয়া, বেংগলী আদি বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্যই ৰজনজনাই উঠিছিল সাংস্কৃতিক ক্ষেত্ৰ টাৰলাংচৰ আকাশ বতাহ। 46 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ শেষ নিশাৰ সাংস্কৃতিক অনুষ্ঠানত উৎসৱ সমাপন সমাৰোহত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সকলো সাংস্কৃতিক কৰ্মী, বিভিন্ন সাংস্কৃতিক গোষ্ঠী, কলা কৌশলী, ব্যৱসায়িক গোষ্ঠী, দৰ্শক পৰ্যটক, চৰকাৰী বিভাগীয় কৰ্মচাৰী বিষয়া, বিভিন্ন বিভাগত নিয়োজিত স্বেচ্ছাসেৱী যুৱক যুৱতীক তথা ব্যক্তিসকলক অভিনন্দন জনোৱাৰ লগতে আন্তৰিক শলাগ যাচে। উল্লেখ্য যে 19 ফেব্ৰুৱাৰী শেষ পুৱতি নিশালৈকে চলি আছিল সাংস্কৃতিক অনুষ্ঠান। বিশাল দৰ্শকৰ উপস্থিতিয়ে প্ৰমাণ কৰে যে হেঁপাহৰ টাৰলাংচ কেৱল কাৰ্বিসকলৰ নহয়, জিলাখনত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰে হেঁপাহৰ এই টাৰলাংচ। Laben interview call ke apram name akapre department along hola so ke adim department dagon prajim dan janan teregi ko tu ni thom ni dia ngong pen da pion subida pen jenglok ajona lo kelang pen jenglok laben mir kapang thai lang hidung pen jenglok ason hoi pierong kapang jok laben ke kapepan pedaji apane tum forest department pen name da ditum dak ngore hawar side prapin benilitum jangan dipon proposani atumi matan nitum ceperai pono lasi jutan jibat kacing hon kedoan abang puang kedoan ni lecuning dia bangke Karbi Cultural Society along laben karberoton mas council ke klaim beda malor laso bangan tu mah hidume na pidungan ji nana tu nang cerap ceto dunanji nana tu nang senang cerap ceto dun bolong te lada ke iltum am sose Assam de kali national de kali pilthen kan isi je Karbi tungda choklin emethang ni jutang jubat pen cenglok elami ki pen cenglok epine super pen cenglok ilun temo pen cenglok lahai bang geletum pilthen bong itu dapat cethang long di don mang itu Stefan Turner report Cup News সময় সেটিছন বাণিজ্যিক বিৰতিৰ Claret Unisex Salon Kichengsi Sopinsu Lapen Soar Loapan Kipamada Dim Karbi Risonim So Rong Ajay Nang Kilia Pora Wood Claret Unisex Salon Ahinpen Nang 1 Pilo Isi Warsai Kime Laki Hair Straightening 2,199 Hair Smoothing 3,299 Hair Rebonding 4,299 Lapen Keratin 4,299 Other Pen Long Pon Igji
kemi warsai kemi nang litum cemat me pin unni la silabang so warsai kemi ahut nang litum tengni ne pin pen ali chu endun ikha ning chipa bipe pin pen humri dam non la pen nang litum kemese nang thek longpon ikji adim laki rong parpi rong berot iron bridge dung difu karbiang long kachini le thor chia phan humri ta me 6001213664 Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া অৱশেষত হৰিয়াজান গড়কাপ্তানি বিভাগে বৃহত্তৰ অঞ্চলটোৰ 20খন গাঁৱৰ ৰাইজে পালে বাৰিষাত হৰিয়াজান বা নৈ ওপৰে সজোৱা এখন কাঠৰ দলং বিগত 5 বছৰ ধৰি নৈখনৰ উপৰি ভাগৰ পুৰণি কাঠৰ দলংখন ভাগি আছিল ভগা দলংখনৰ ওপৰে জিঅটো হাতৰ মুঠিত লৈ কুৰিখন গাঁৱৰ ৰাইজে আজা কৰিছিল এইবাৰ বাৰিষা আগে আগে নতুন এখন দলং পাই ৰাইজৰ বুকুলৈ হাঁহ আহিছে আনন্দ আহিছে এইখনে নতুনকৈ সাজি ওলোৱা নতুন দলং কাঠৰ যদিও অনাগত বাৰিষাত নিৰাপদভাৱে পাৰাপাৰ হোৱাৰ আশা কৰিছে স্থানীয় ৰাইজে বিগত 5 বছৰ ধৰি ভাগি পৰি আছিল নৈখনৰ ওপৰে পুৰণি কাঠৰ দলং সেই দলংখনেৰে পাৰাপাৰ হওঁতে বিগত 5 বছৰ বহু পথচাৰীয়ে ভগা দলঙৰ পৰা সৰি পৰি আঘাত পোৱা বুলি আমাৰ সাংবাদিকক জানিবলৈ দিয়ে একাংশ ৰাইজে কিন্তু পৰিষদৰ কাৰ্যবাহী জগত সিং ইংতিৰ প্ৰচেষ্টা তথা সদিচ্ছা পুৰণি ভগা দলঙৰ পৰিৱৰ্তে এখন নতুন কাঠৰ দলঙৰ ওপৰেৰে নিজৰ শিশু সন্তান তথা পৰিয়ালেৰে পাৰাপাৰ হ'ব পৰা সুবিধা কৰি দিয়াৰ বাবে এক প্ৰকাৰ কাৰ্যবাহী সদস্যগৰাকীক প্ৰশংসা কৰি সংবাদ মাধ্যমক জৰিয়তে কাঠৰ দলঙৰ ঠাইত অতি শীঘ্ৰে যেন RCC দলং এখন সাজি দিয়া ব্যৱস্থা কৰাৰ বাবে অনুৰোধ জনায় Rangga via hura teng bote penang nang bonai pilo choro par pilo ni ulo ko mo thi puka der puka lilo to non election prang le RCC puno lam ta nang pa clear pi sonte am se ninga rong la alang mo ne election phan se tami alang an se afir me thu po ja thu po la si an si choro thek cholo oni le tum pui bang la so de long ke nang kim pilo mi ulo choro lo lata an so se non tang terek ta ko la ta pudun thui mi lo ang patang pitu da prang sonte an so se ninga rong po ja po prang ke klo ulo te ma inu to de bahini de lo chi jeng bang ta do lo ko so ri klo bang ke la ta pudun te ini je phan chum lok mi li po ini je ta chilang tek the ni tu klo bang do lo la se an so se non RCC phan se ta mi no mang pa banai de di phana da langli rong si bor idun thu pute kalang lu klem idun thu pute ini non la bangso delong masikim bomo ne nali sini ma non ini ki kim flor bo ya contract to matong long ni la bang chini de tan nong ke ini ke lang tuk mondor si financial bus garjun long finance hin bang la si sponsor dum si ni du chini du anvel lo a hokte ka phu puta kapu kalang ni kali ni tala ta siur chinin de tenon la bangso adelong kimbom nali tum aning samlom ma sam ulu puta punu dak lang yo thing pi phanta an ide ning sam u ide adelong da biong chot anun jok ta hi tingwi tv ma at elite hoi ama sau ning sam se chot অৰুণ লেখে ৰিপৰ্ট কাট নিউজ কাৰ্বি ভাষা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাৰ্বিসকল সম্প্ৰতি একাংশ শিক্ষিত যুৱক যুৱতীক তৎপৰ হৈ উঠা পৰিলক্ষিত হয়
তাৰে ভিতৰত জিলাখনত যুৱ সমাজত জনপ্ৰিয় সাহিত্য অনুষ্ঠান জামমিলি লিটাৰী ফাউণ্ডেশ্যনৰ নাম জিলাখনৰ প্ৰায় সকলোৱে জানে শেহতীয়াকৈ কাৰ্বি ভাষা সাহিত্য বিকাশত KSC আৰু UKSAৰ 46 কাৰ্বি যুৱ মহোৎসৱৰ অনুষ্ঠানত অনুষ্ঠুপীয়াকৈ লোৱা এনে প্ৰয়াসৰ বাবে সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰিছে বিশ্বৰ মৃতপ্ৰায় ভাষা তথা উপভাষাসমূহৰ মাজত কাৰ্বি ভাষাও অন্যতম এনে পৰিস্থিতিত নিজৰ ভাষা সাহিত্য সংৰক্ষণ তথা সংগ্ৰহ আৰু প্ৰচাৰ কাৰ্যত একাংশ যুৱক যুৱতীয়ে মহোৎসৱৰ মঞ্চতে লোৱা কাৰ্যক প্ৰশংসনীয় দৃষ্টিৰে একাংশ বৌদ্ধিক মহলে চাইছে সাংস্কৃতিক ক্ষেত্ৰত টাৰলাংছৰ জননায়ক চেমছন সিং ইংটি মঞ্চত KSC আৰু UKSAৰ সৌজন্যত কাৰ্বি যুৱ মহোৎসৱৰ চতুৰ্থ দিনা অনুষ্ঠিত কৰা হয় আকস্মিক বক্তৃতা এই বক্তৃতাত প্ৰতিযোগী বক্তৃতাত আন প্ৰতিষ্ঠিত ভাষাৰ শব্দ ব্যৱহাৰ নকৰাকৈ বক্তৃতা দিবলগীয়া হয় এনে প্ৰয়াস বৰ কষ্টকৰ যদিও বক্তৃতাত ভাগ লোৱা যুৱক যুৱতীৰ সকলোৰে সংখ্যা সীমিত আছিল প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে মুকৰাং বে দ্বিতীয় পুৰস্কাৰ লাভ কৰে ৰাচিনজা টকপি আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে জিনা লেকথেপিয়ে প্ৰতিযোগিতাৰ অন্তত বঁটা বিতৰণী অনুষ্ঠানত দুয়ো সংগঠনৰে কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল উপস্থিত থাকে মুখ্য অতিথি হিচাপে অনুষ্ঠানত উপস্থিত থাকি কবি তথা বিশিষ্ট সমাজকৰ্মী সূৰ্য ৰংফাৰে বিজয়ীসকলক পুৰস্কাৰ আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয় নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছোঁ ধন্যবাদ